MCLA হয় আমি দুখ প্ৰকাশ কৰিছোঁ যি যোৱাকালি যি ঘটনা হ'ল যে 22 বছৰ ইতিহাসত আমাৰ এই বড়োলেণ্ডৰ এছেম্বলিত আক্ৰমণ কৰা সেনেকৈ আমি কোনো জীৱন আমি ভাবা নাছিলোঁ যি ঘটনাই আমাৰ সকলোৰে MCLAৰ মন চুই গৈছে সকলো BTCৰ মানুহৰ ৰাইজৰ মনত আঘাত দিছে নিশ্চয় যিসকলে আন্দোলনকাৰীয়ে যোৱাকালি আন্দোলন কৰিলে তেখেতসকলে কাৰোবাৰ অচেতনিত বা কাৰোবাৰ নিৰ্দেশত সেনেকৈ কৰা যেন আমি অনুভৱ কৰিছোঁ যিয়ে নহওক যিখিনি আমাৰ এছেম্বলিত নষ্ট কৰিলে যি আমাৰ BTC অঞ্চলৰ সকলো ৰাইজৰ এটা সম্পত্তি আমি নষ্ট কৰিছোঁ আমি ক'ব লাগিব যে এই পবিত্ৰ সদন আমাৰ 1135 জন শ্বহীদ হৈ আমি BTC পাইছিলোঁ আৰু সেই পবিত্ৰ সদনখন আমি নিজৰ সম্পত্তি নিজেই ধ্বংস কৰি লোৱা এনেকৈ এটা অনুভৱ হৈছে তো আমাৰ স্পিকাৰ ছাৰে অলপ আগত কৈছে যে আমি গৰিহণা যোগ্য বুলি এইকাৰণে কৈছোঁ যে এনেকৈ ভাইলেন্স আমি বিচৰা নাই আন্দোলন আমিও কৰিছোঁ যোৱা বিগত বছৰ আমিও আন্দোলন কৰিছোঁ কিন্তু আমি ভাইলেন্স কৰা নাই আমাৰ বডোফা উপেন্দ্ৰনাথ ব্ৰহ্ম ডাঙৰীয়াও আমাক ভাইলেন্সৰ আন্দোলন আমাক শিকোৱা নাই যি অহিংসাৰে আমাক আন্দোলন কৰিবলৈ আমাক শিকাইছিল আৰু সেই মৰ্মে যি আন্দোলনকাৰী তেখেতসকলে আন্দোলন কৰি যাওক কৰক আমাৰ আপত্তি নাই ক'ব লগা কি আমি BTCৰ প্ৰতিনিধি হৈ MCLA হৈ তেখেতসকলক অনুৰোধ জনাইছোঁ যাতে ভৱিষ্যতত আকৌ এনেকৈ চিন্তা নকৰে যেন কাৰোবাৰ অচেতনিত যাতে নকৰে যেন নিজৰ কেৰিয়াৰটো যাতে বৰবাদ বা নষ্ট কৰি নলয় সেইটোকে মই অনুৰোধ জনাইছোঁ কাৰণ তেখেতসকলে যিখিনি ব্যক্তিসকলে আন্দোলন কৰিছে যোনে তেখেতসকলক অচেতনি কৰিছে তেখেতসকলে একদিন হ'লেও 20-30 বছৰ পিছত হ'লেও কোনোবা এজন ব্যক্তিওতো ইয়াৰে সদস্য হ'ব BTCৰ বাবে ৰাইজৰ বাবে চিন্তা কৰিবৰ কাৰণে তেখেতসকলেও ইয়াত আহিব লাগিব তো মই অনুৰোধ কৰিছোঁ যি ব্যক্তিসকলে যোৱাকালি এই ঘটনা কৰিলে তেখেতসকলক গৰিহণা দিছোঁ যি ব্যক্তিসকলে যোৱাকালি এই ঘটনাটো কৰিলে আৰু মোৰ বিশেষ ক'ব লগা নাই এইখিনিয়ে ধন্যবাদ